ইভিনিং গাইজ, আজি অলপ গেহৰা জেগাত গৈ আছোঁ। মোৰ লগত আছে ৰৌজাত ভাই। তো ভাই আজি আমি ক'ত যাম? ইণ্ডিয়া গেট নেকি? অঁ ব্ৰ, অলপ আপোনালোকৰ ইণ্ডিয়া গেটৰ মাহলটো দেখাই দিওঁ। তো আমি গৈ আছোঁ এতিয়া মেট্ৰ'ত, আপোনালোকে দেখা পাই আছে। এতিয়া আছোঁ নয়দাত। তো এতিয়া আমি যাব লাগিব নিউ দিল্লী। তো গাইজ এতিয়া ওলালোঁ আমি মেট্ৰ'ৰ পৰা। এতিয়া গৈ আছোঁ, চাওঁ ইয়াৰ মেট্ৰ' ষ্টেচনৰ বাহিৰৰ পৰা মানে এতিয়া আমি আহিলোঁ চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট। ইয়াৰ পৰা 2 কিলোমিটাৰ দেখাই আছে ইণ্ডিয়া গেট। চ' তাত যাই চাওঁ কি হয়। তো গাইজ গৈছিলোঁ ইণ্ডিয়া গেট, বাট ইণ্ডিয়া গেটত কিবা প্ৰগ্ৰেম হৈ আছে, চ' তাত যোৱা নহ'ল। এতিয়া আমি আহি গ'লোঁ ইয়াত ৰাষ্ট্ৰপতি ভৱন। মোৰ বেকত দেখা পাই আছে আপোনালোকে। চ' যাওঁ, এইটো অলপ ৰাউণ্ড এটা মাৰোঁ, ৰাউণ্ড এটা মাৰি আপোনালোককো দেখাওঁ কেনেকুৱা কি নাজাৰা। তো গাইজ অলপ ফটো উঠালোঁ। এতিয়া আমি যাওঁ অলপ চিপিৰ পিনে। তো চিপিত দুটামান বস্তু ল'ব লগা আছে, বস্তুখিনি লৈ ডাইৰেক্ট ঘৰ যাওঁ। কালি ৰৌজাত ভাই মানে ঘৰ গৈ আছে, চ' অকণমান কিবা কিবি ইয়াৰ বস্তু ল'ব লগা আছে। দেন ঠিক আছে। তো গাইজ আমি এতিয়া ওলাই আছোঁ ইয়াৰ পৰা। আগত যাওঁ, আগত যাই গাড়ী এখন বুক কৰি আমি যাওঁ চিপি যাওঁ। চিপি যাই তাত বস্তুকেইটা লৈ ডাইৰেক্ট ঘৰ যাম। তো এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ, ইয়াতে গেট। আহি পাই গ'লোঁ চিপি। ইয়াত অলপ চাওঁ, ইয়াৰে মেহফিলটো চাওঁ, ইয়াৰে মেহফিলটো চাই ঘৰ যাওঁ। তো গাইজ আমি চিপি ৰাউণ্ড মাৰি আছোঁ এতিয়া। ৰাউণ্ড মাৰি মাৰি গৈ আছোঁ আমি, আমাৰ লগা বস্তুখিনি বিচাৰি আছোঁ। চ' ভাই পাম নে নাপাম বে? আই গেছ নাপাম বে। বাঢ়ি চাহি বজাই আছে, অলপ বাঢ়ি চিন। তো গাইজ ভিডিওটো আজি আমি ইয়াতে সমাপ্ত কৰোঁ।
তো ভিডিওটো চাই ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' আহি আছে চ' তেতিয়ালৈ বাই বাই গুড নাইট জয় আয়ক